সদায় সত্যি কথা কবা মেন ইজ মর্টাল সদায় সত্যি কথা কবা মেন ইজ মর্টাল মেন ইজ মৰ্টাল মেন ইজ মৰ্টাল মানুহ মৰণি আমি সকলোৱে জানো মই আপুনি নহয় এই পৃথিৱীত যিমানবিলাক জীৱ আছে সকলোৱে এদিনাখন মৰিব মানে এইবাৰ জন্ম লৈছে মানে মৰিবই লাগিব কিন্তু কি হ'ল জন্ম ল'লে যে কিয় মৰিব লাগিব মানুহ মৰাৰ বিভিন্ন কাৰণ আছে তার ভিতৰত বহুত ৰোগ বেমাৰৰ কাৰণে হয় সেইটো এক্সেপশ্যনাল কিন্তু আপুনি জানে যে এই দিনত প্ৰায় 1 লাখ মানুহ কিহৰ কাৰণে মৰে জানে এজিঙৰ কাৰণে হয় বুঢ়া হোৱাৰ কাৰণে বুঢ়া মানুহবিলাক এই দিনত প্ৰায় 1 লাখকৈ মৰে এই গোটেই পৃথিৱীৰ পৰা কিন্তু কেতিয়াবা ভাবিছেনে যে মানুহ কিয় বুঢ়া হয় ওল্ড কিয় হয় বা এজ কিয় বৃদ্ধি হয় আমি জানো যে সকলো প্ৰাণীৰে দেহ কিহৰ দ্বাৰা গঠিত সেলসৰ দ্বাৰা গঠিত আমাৰ শৰীৰতো ঠিক তেনেকৈ দুই প্ৰকাৰৰ সেলস আছে এটা ফাংশনিং সেলস এন্ড নন ফাংশনিং সেলস ফাংশনিং সেলস বিলাকে কি কৰে আমাক জীয়াই থকাত সহায় কৰে কিন্তু নন ফাংশনিং সেল বিলাকে আমাৰ শৰীৰত একো প্ৰভাৱ নেপেলায় সৰুতে যেতিয়া ইয়ং থাকে আপুনি তেতিয়া নন ফাংশনিং সেল বিলাকৰ মৰাৰ মাত্ৰাটো বেছি থাকে এইকাৰণে একো প্ৰভাৱ নেপেলায় কিন্তু লাহে লাহে যেতিয়া বয়স বৃদ্ধি হয় এই সেলবিলাক কি হয় আমাৰ বডিত ষ্ট'ৰ হয় সময়ৰ লগে লগে নন ফাংশনিং সেলবিলাক আমাৰ শৰীৰত জমা হৈ এটা সময়ত ইয়াৰ মাত্ৰা ইমানে বৃদ্ধি হৈ যায় যে ই কি কৰে ফাংশনাল সেলবিলাকৰ ঠাইবিলাকো লৈ লয় আৰু এটা সময়ত গৈ আমাৰ বডিত এই নন ফাংশনাল সেলবিলাকে কি কৰে ডমিনেট কৰে আৰু লাহে লাহে বডি ব্ৰেকডাউন হয় আৰু সেইকাৰণে মানুহ বুঢ়া হৈ এদিনত প্ৰায় 1 লাখৰো অধিক মানুহ মৰে কিন্তু ইয়াৰ পৰা বচাৰ একো উপায় আছেনে মানে আমি অমৰ হোৱাৰ কোনো উপায় আছে নেকি হয় সাইন্টিষ্টে ট্ৰাই কৰি আছে যে এনেকুৱা কিবা পদ্ধতি উলিওৱাৰ কাৰণে যিটোৰ দ্বাৰা কি হয় আমি অমৰ হ'ব পাৰোঁ বা আমাৰ বয়স বৃদ্ধিৰ হাৰটো কমাব পাৰোঁ এজিং কমাব পাৰোঁ এনেকুৱা সাইন্টিষ্টে ট্ৰাই কৰি আছে যে মানুহৰ ব্ৰেইনটো কম্পিউটাৰৰ ছফ্টৱেৰত আপডেট দি এই কম্পিউটাৰৰ মানুহটো সোমাই দিয়া মানে আপুনি মৰাৰ পিছত আপোনাৰ ব্ৰেইনটো লৈ পিনে কি কৰিব সাইন্টিষ্টে এইটো কম্পিউটাৰৰ ছফ্টৱেৰত আপডেট দিব আৰু এই কম্পিউটাৰে আপোনাৰ নিচিনাকৈ কাম কৰিব সকলোবিলাক স্মৃতি আপোনাৰ স্মৃতি থাকি যাব মানে আপুনি নমৰে জাষ্ট আপোনাৰ বডিখনহে মৰি যাব কিন্তু আপুনি জীয়াই থাকিব পাৰিব এই কম্পিউটাৰত কেনেকুৱা হ'ব আপুনি মৰিল কম্পিউটাৰ ৰাখোঁ আছে আপোনাৰ নিচিনাকৈ